বিকাশ আমাৰ যে অফিচ ৰুমত বৰ ধুনীয়া বাইদেউ এগৰাকী বহি আছে বুজিছ কিবাকে পতাব পৰা হ'লে এইটো আমাৰ ইংলিছ বাইদেউ নতুনকে আহিছে আজি মোৰ ফাৰ্ষ্ট ডে তো তোমালোকৰ ক্লাছ নকৰো আজি তোমালোকৰ জ্ঞানৰ নমুনাকে চাম তোমালোক এনেকৈ নুখুৰা নেমেলাকৈ সোমাই আহিলি যে নিষ্কাচাৰ বোলা বস্তুটো বুজি নাপাওঁ নেকি ইষ্টচৰ এইটাও কি বস্তু আৰু তুমি কোন হয় আমাক ৰঙা চকু দেখুৱাবলৈ আমাক আকৌ ছাৰহঁতে ভাল পায় এইখন স্কুলত 10 বছৰ ৰাখি থৈছে ন ইমান আমাক ভাল পায় ছাৰহঁতে তুমি কোন হে আকৌ আমাক ৰঙা চকু দেখুৱাবলৈ এই পাগল হয় এইটো আমাৰ বাইদেউহে ইংলিছ বাইদেউ নতুনকে আহিছে চশমা পিন্ধা বাইদেউ বাইদেউ ঘুমাব পাৰিমনে গেট লষ্ট বাইদেউৰ কিবা লষ্ট হৈছে ন আমি দেৰিকে আহিছো যে ব'লা 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 আমি যাম ব'লা তহঁতক কোনে সোমাবলৈ ক'লে বাৰী ইংৰাজী এলফাবেট কেইটা মুখস্থ কৰা আছেনে বাইদেউ মই পাৰিম গোৱা দন্তীয়া এ দন্তীয়া বি দন্তীয়া চি এলফাবেট খন বাইদেউ মই খং দে গোৱা হিন্দু ক মুছলমান খ stop এইবোৰ তোমালোকে কি বল লিখি চাও ঐ তই কচোন হিন্দু ক মুছলমান ক মানে কি ই বাইদেউ আপুনি নাজানে ন আপুনি চাব দেই হিন্দু মানুহে তলমূৰ কৰি এনেকৈ এৱা কৰে নে না সেইটো কাৰণে হিন্দু কটো এনেকুৱা নাজানে এনেকুৱা আৰু মুছলমানবিলাকে তললৈ ওপৰলৈ এনেকৈ কৰে এৱাটো এইহে ইহঁতৰ খটো এনেকুৱা মানে নহয় কচোন কৰে বাইদেউ খৰ দেচোন অ কৃষ্ণ গোসাঁই তহঁত পণ্ডিত নহয় বাইদেউ আমি কৃষ্ণ গোহাঁই নহয় নহয় ই নদাই মই বদাই ন ইউ শাট আপ এতিয়া ট্ৰেন্সলেশ্যন কৰিম ঐ তুমি কৰাচোন মই যোৱাকালি গুৱাহাটীলৈ গৈছিলোঁ বাইদেউ কি মোৰ জন্মৰ পৰা আজিলৈকে গুৱাহাটী গৈয়ে পোৱা নাই তোমাক ট্ৰেন্সলেশ্যনে কৰিবলৈ কৈছোঁ মিছা কথা নকওঁ দেই গড তুমি কাৰোবাক ভাল পোৱা নাই যেনে মা দেউতা পাওঁ তেন্তে তুমি ট্ৰেন্সলেশ্যন কৰা যে মই তোমাক ভাল পাওঁ অ বাইদেউ সঁচা নেকি অঁ সঁচাটো ইয়াতকৈ সঁচা মিছাটাৰ কথা বাইদেউ আই লাভ ইউ বাইদেউ আই লাভ ইউ মনে মনে বহি থাক ঐ তুমি কোৱাচোন কি লিখিলোঁ বাইদেউ চিগাৰেট টি গে বাইদেউ ঠিকে হোৱাট টিগেৰ বাহ বাহ ঐ পণ্ডিত তুমি কোৱাচোন ঠিকে ঐ পণ্ডিত তুমি কোৱাচোন এয়া কি লিখিলোঁ গুলু গুলু অ' মাই গড তহঁতক এনেকৈ কোনে শিকালে ইউটিউবৰ পৰাই গ'লো বাইদেউ ভালেই কৰিলা পঢ়াৰ প্ৰতি ধাউতি নাই তলৈও তলৈকে ঘূৰি ফুৰিবি অ' মহাপুৰুষত ঘৰত কি কৰি থাক হা আমি দুয়ো যে
মিড ডে মিল খাবলৈ আহোঁ নহয় তাৰ বাহিৰে গোটেই দিনটো গাঁৱত ঘূৰি ফুৰোঁ তেতিয়াহ'লে কোৱাচোন তোমালোকৰ গাঁৱত কিমানজন মানুহ আছে এই গাঁওবুঢ়া জীয়েকক ধৰি 9জনী ধুনীয়া ছোৱালী আছে বাকী মানুহ বাকী মানুহ 9জনীয়ে মস্তি ছোৱালী আছে তাতকৈ আৰু নাই ন মানে ছোৱালীৰ বাৰে তোমালোকৰ বেলেগত চকু নপৰে নাই নাই বাইদেউ নপৰে আমাৰ ন এইটো বাৰু তোমালোকৰ কাৰোবাৰ পয়েম মুখস্থ কৰা আছেনে কি বাইদেউ পয়েম পয়েম মানে বাইদেউ গান আছিল নেকি মোৰতো ইংৰাজীত কবিতাবোৰক পয়েম বোলা হয় মই পাৰিম আপুনি নিজে ইংৰাজীত শুনি ল'ব লাগিব অ' এইটো কেনেকুৱা কথা আকৌ বাৰু গোৱাচোন মই নিজে লিখা আৰু অকণৰ জীয়েকক নদাই আনিব আমি নাগানিম মই পকা পকা ফলবোৰ কেঁচাই কেঁচাই খাম কবিতা গাইছে আৰু আমি নাই মই আনিম ইদিনা কোৱা নাছিলে আমি নাই মোক নেপালে কচু গছত চিপ চৰি মৰিম বুলি মই আকৌ অকণৰ জীয়েকক নাপালে আইৰণ টেবলেট খাই মৰিম আকৌ Shut up! ননচেন্স হন তহঁতে মোৰ মোৰটো খাবলৈ আহিল হত ই বাইদেউ আমি আপোনাৰ মূৰটো খাবলৈ অহা নাই নহয় আমি মিড ডে মিলহে খাবলৈ আহিছোঁ হয়নে হয় খালি খালি বাইদেউ এতিয়া ভাত নাপায় বাইদেউ ভাত 12টা বজাতে দিব বেল মৰা নাইচোন দেখোন গেট লষ্ট নতুবা মই মৰি থাকিম কৈ নেদাই বাইদেউৰ আকৌ কিবা এটা লষ্ট হৈছে ন তাকেইতো আমি ভিতৰত আছে বুলিহে লছ হৈছে নেকি বল যাওঁ বল বাৰু যাওঁগে বল 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 বাইদেউ বেছি শুই আছে দেই মিড ডে মিলটোকে খাই খাওঁ আহোঁ। দিয়ক খাওঁ দিয়ক ব'লা হাই ফ্ৰেণ্ডছ আমাৰ পৰৱৰ্তী ভিডিঅ' পাবৰ বাবে আপোনালোকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব কমেণ্ট এটাও কৰি দিব লাইক এটা কৰি দিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ধন্যবাদ বাই